दिनै भाद्र दाननि 2 खालार समबार आरो लोगोसेनो राखि पुर्णिमा। दिनैनि सानाव हिन्दु धोरोम सिबियारिफोरा बिदा बिनानाव अनलायनाय नेरसोन महरै राखि खानाय सान महरै फालियो। बिनानावफोरा बिदानो गोसो थुलुंगाखांनाय मोनफ्रोमबो हाबायाव जाफुंसारनो हानायनि राखि खानानै होयो आरो बिनानावफोरा बिदानि अननाय लायो। दिनैनि बे सानाव सा सानजा ओनसोलनि सीमान्त चेतना मन्च क'क्राझार नोगोर आफादा भारतारि रौनियाफोरजों राखि खानाय हाबाफारि लायो। 133 दुरान्ड कापनि थाखाय क'क्राझाराव थाफैनाय भारतारि रौनिया हान्जानि जवानफोरखौ सीमान्त चेतना मन्च क'क्राझार नोगोर आफादनि फारसेनिफ्राय राखि खानाय जायो। সীমান্ত চেতনা মঞ্চৰ পৰা আহিছোঁ ইয়াতে ইণ্ডিয়ান আৰ্মি দুৰাণ কাপৰ কাৰণে সিহঁতে আহিছে ইয়াতে এইটো গম পাই আমি ইয়াতে আহিলোঁ সিহঁতক ৰাখি বান্ধিবৰ কাৰণে বৰ ভাল লাগিল সিহঁতক ৰাখি বান্ধি আমাৰ সব কাৰ্যকৰ্তা ভাই বাহেন সবেই ইয়াতে আহিছে আৰ্মিহঁতক এই ৰক্ষাবন্ধনৰ দিনা ৰাখিটো পিন্ধাই আমাৰ বৰ ভাল লাগিছে বৰ আনন্দৰ দিনটো কাটিল আমাৰ নেক্সটত আমি চিন্তা কৰিছোঁ এতিয়া SSB ৰাণীগুলিত যাম ইয়াৰ পৰা তাৰপিছত CRPFৰ ওচৰত যাম তাৰপিছত থানাত যাম তাৰমানে আমি এই ৰক্ষাবন্ধন কাৰ্যক্ৰমটো আমাৰ সীমান্ত চেতনা মঞ্চৰ এইটো মানে পাৰ্মানেণ্ট প্ৰগ্ৰাম প্ৰত্যেক বছৰেই আমি এনেকা মানে মৰ্ণিঙৰ পৰা ঘূৰি ফুৰি থাকোঁ সব SSB কেম্পবিলাকৰ যিহেতু ভাইৰ বহনৰ কাৰণে ৰাখি পিন্ধিব নোৱাৰে এই যে আৰ্মিহঁতে বা SSBহঁতে সিহঁতে ঘৰত যাব নোৱাৰে সিহঁতৰ অভাৱটো পূৰণ কৰাৰ কাৰণে আমি যাওঁ আৰু সিহঁতক ৰাখি পিন্ধাই থাকোঁ আৰু প্ৰতি বছৰে আমি এই কামটো কৰি থাকোঁ। ডুৰাণ্ড কাপৰ কাৰণে কোকৰাঝাৰত উপস্থিত থকা আৰ্মি ইউনিটৰ লগত আমি সীমান্ত চেতনা মঞ্চ পূৰ্বোত্তৰ কোকৰাঝাৰ নগৰ সমিতিৰ তৰফৰ পৰা আমি এটা ৰক্ষাবন্ধন কাৰ্যক্ৰম এইটো আমাৰ প্ৰত্যেক বছৰে হৈ থাকে আৰু আমি জেনেৰেলি SSB CRPF যিমান পাৰ্মানেণ্ট কেম্প আছে তাতে গৈ কৰোঁ কিন্তু এইবেলি আমি আমাৰ ইয়াতে আৰ্মিসকলৰ লগত ইণ্ডিয়ান আৰ্মিৰ লগত আহি ইয়াতে এই আমাৰ ছাই ষ্টেডিয়ামত আমি ৰক্ষাবন্ধন কাৰ্যক্ৰম উদযাপন কৰিলোঁ আৰু ইয়াতে আমাৰ লগতে আমাৰ কোকৰাঝাৰ নগৰ সমিতিৰ বিভিন্ন সদস্যৰ লগতে আমাৰ ইয়াতে আমাৰ ডিষ্ট্ৰিক্ট কমিটিৰো ফাইনেন্স ছেক্ৰেটাৰী সঞ্জন পাল আৰু আমাৰ এক্সিকিউটিভ মেম্বাৰ পান্না বাইদেউ আমাৰ লগত আছে ডিষ্ট্ৰিক্ট কমিটি আৰু নগৰ কমিটি একেলগে আমি এই হেৰিটো আমাৰ ৰক্ষাবন্ধন কাৰ্যক্ৰমটো আমি এইবাৰৰ আমি অনুষ্ঠিত কৰিলোঁ। इंद्र को सची ने एक बार राखी बांधा था थ्रू बृहस्पति गुरु बृहस्पति से उनकी मंगल कामना के लिए देवता की असुरों पर विजय पाने के लिए। फिर सभी को मालूम है राजा बलि एक असुर राज थे। कह के देवियाँ बोलूँगा कि आप यहाँ पर हमारे वीर सैनिकों के लिए देवियाँ बन के आए हैं और भारतीय संस्कृति के ऊपर अगर जाएं तो रक्षाबंधन का बहुत बड़ा महत्व है जैसे कि बताया गया वो एकदम सही बताया गया लेकिन उसके साथ साथ एक और चीज़ है कि रक्षाबंधन सिर्फ इस धागे के सूत्रों तक नहीं बंधा हुआ है। रक्षाबंधन जो है वो जो जितने भी पुरुष हैं उनका ये दायित्व बनता है कि हर एक स्त्री उसमें आपकी बहन या जो बहन भी नहीं है इवन कि आपकी अर्धांगिनी मतलब जितनी भी स्त्री ये भारत माता ये भी स्त्री का रूप है तो इनकी रक्षा करना